নমস্কাৰ জয় অসম। তো আমাৰ এই অসমত 9 লাখ মানুহে আধাৰ কাৰ্ড বনাব পৰা নাই অকল মাত্ৰ এনআৰচিৰ সময়ত বায়োমেট্ৰিক দিয়াৰ বাবে। তো আমাৰ অসমৰ মুখ্যমন্ত্ৰী এক ডাঙৰ ঘোষণা কৰিছে যি আপোনালোকে হয়তো গম নাপায় বা কিছুমানে পাবও পাৰে। তো কি ঘোষণা হয় এই ভিডিঅ'ৰ শেষলৈকে চালেহে আপোনালোকে গম পাব। তো ভিডিঅ'ৰ শেষলৈকে চাব। তো আপোনালোকৰ এনআৰচিত বায়োমেট্ৰিক দিয়াৰ সময়ত নিশ্চয় এখন ৰিচিপ্ট আছে, একনলেজমেণ্ট ৰিচিপ্ট, ইনৰলমেণ্ট ৰিচিপ্ট যি আপুনি ক'ব পাৰে। এইখন ৰিচিপ্ট নিশ্চয় আপোনাৰ হাতত আছে, যিখন 2019ৰ এনআৰচিৰ সময়ত বায়োমেট্ৰিক দিয়া হৈছিল। তো আপোনালোকৰ মনত এটা কনফিউজন হৈ আছে যে এই ৰিচিপ্টে আমি কি কৰিম বা এই ৰিচিপ্টখনৰ কি দৰকাৰ পৰিব পাৰে ভৱিষ্যতত। তো এই ৰিচিপ্টখনে মেইন হয়, আপোনালোকৰ মেইন ডকুমেণ্ট হয় আধাৰ কাৰ্ড বনাবৰ কাৰণে। তো এই ৰিচেণ্টলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে এক ভীষণ সুখবৰ দিছে গোটেই অসমবাসীৰ বাবে যে এনআৰচিৰ বায়োমেট্ৰিক থকা সকলো ৰাইজে, সকলো দাদা ভণ্টিয়ে সকলোৱে আধাৰ কাৰ্ড বনাব পাৰিব। এই আধাৰ কাৰ্ডৰ কাৰণে কিমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ৰাইজে নিশ্চয় আপোনালোকে গমে পায়। তো কি এটা সুখবৰ দিছে আমি ভালকৈ চাই লওঁ আগতে। আৰু এই আধাৰ কাৰ্ড বিলাক বনোৱাৰ কাৰণে কোনো আধাৰ চেণ্টাৰত আপোনালোকৰ লাইন দি থাকিব নালাগে, কোনো ডকুমেণ্টে নালাগে। আপোনাৰ লগত অনলি এনআৰচিৰ বায়োমেট্ৰিক দিয়া ৰিচিপ্টখন থাকিলেই হ'ল। আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ অট'মেটিকলি বাই পোষ্ট বা গ্ৰাম পঞ্চায়ত হওক, বাই পোষ্ট অফিচত হওক, ইয়াতে অট'মেটিকলি আহি যাব। এইটো মোৰ কথা নহয়, মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ কথা, ডাঙৰীয়াৰ কথা। আহক আমি ভিডিঅ'খন এবাৰ চাই লওঁ। তো দিয়াই আছে, খালি গলে কয় কাৰ্ডখন নাপায়, কাৰ্ড ইজ ব্লক। এতিয়া সেইটো উদ্ৰ হৈ যাব। গতিকে ডুপ্লিকেট কপি যেনেকৈ ওলায় আধাৰত, তেওঁলোকে এতিয়া আধাৰ কেন্দ্ৰত যাব, কপিটো লৈ আহিব। খালি ইট মাইট টেক আনাডাৰ 15-20 ডেজ টাইম। তেওঁলোকে UDI প্ৰট'কল এটা দিব, কাৰণ 9 লাখ মানুহ একেলগে গ'লেতো একেদিনাই দিব নোৱাৰে। তেওঁলোকে ডেফিনেটলি প্ৰট'কল এটা ইছ্যু কৰিব ইয়াৰ ওপৰত। এটাই মানে বহুদিনীয়া সমস্যা এটা আছিল, সেইটো সমাধান হৈ গ'ল। তো আমি সকলোৱে ভিডিঅ'খন চাই ললো। ইয়াতে আপোনালোকে গমেই পাইছে কি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। তো আপোনালোকৰ চিন্তাৰ একোৱেই নাই যে এটা ডাঙৰ যি সমস্যাৰ সন্মুখীন হ'বলগীয়া আছিল ৰাইজে, সেই সমস্যাখন সোনকালেই দূৰ হৈ যাব। তো এনে বিশেষ আপডেট পোৱাৰ বাবে এই চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখক, ভিডিঅ'খন লাইক কৰি